নমস্কাৰ বন্ধুসকল, ৰুদ্ৰসম পেজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি ব্যতিক্ৰম দৃষ্টিভংগীৰে ভিডিঅ' নিৰ্মাণ কৰাৰ মনস্থ কৰি পেলাই ভিডিঅ'টো নিৰ্মাণ কৰিছো। আপোনালোকে দেখি পাব মোৰ পিছফালে এজন ব্যক্তি আহিছে, ধৰে চলাবাক যোগ কৰি দিম আৰু এই দেখিছে নহয়, এইজন চাচিত এই গৰমত প্ৰায় 42 ডিগ্ৰী চেলচিয়াছ গৰমত এইজন ব্যক্তি আহি আছে। আপুনি চাইছে মোৰ পিছফালে, আপুনি দেখিছে আহি আছে। হয় নহয়, ল'ৰা ছোৱালী জন্ম, আপুনি ল'ৰা ছোৱালী এইবিলাক জন্ম মানে ঘূৰি পৰাও যদি এনেদৰে এটুপি পেটৰ তাৰণাত যান্ত্ৰণাত চট পঠাই এনেদৰে ঘূৰিবলগীয়া হয় পিতৃয়ে, তাতকৈ দুৰ্ভাগ্যজনক জীৱন আৰু মানুহৰ কি হ'ব। সেইকাৰণে কওঁ, মানুহ হৈছে ৰাক্ষস। মানুহ যে ৰাক্ষস, মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। মই কৈ দিলো, মোক সকলোৱে কয়, ৰুদ্ৰ অসমত সকলোৱে বিভিন্ন কথাৰে মানুহৰ জীৱনত মোক বিভিন্ন ধৰণে গালি গালাজ পাই। বাপৰে বাপ, কিবা কয়, কোনোবাই কয় মিয়াৰ দালাল, কোনোবাই কয় কিবা। এই ভাই তহঁতে দালাল চালাল এইবিলাক বাস্তৱত তহঁতৰ নিজৰ মানসিকতাটো ঠিক কৰি ল, তাৰ পাছত দালাল বুলি কবি। আজি মই এজন আহিছে, আজি মই চাচাৰ লগত কথা পাতিম। চাইছে মোৰ পিছতে আমাৰ চাচাটো আহি যায়। চাচা আহি গৈছে, এতিয়া ক'ৰ পৰা আহিছে? চাৰিআলি। এতিয়া কি আছে? চাউল আছে। আপুনি ল'ৰা কেইটা আছে? 4জন ল'ৰা। আৰু আপুনি চাউল লৈ পেলাই আহিছে। মইতো এইটো ল'ৰা জন্ম হৈ পেলাই পিতৃ হৈ পেলাই কি এইটো জীৱন? এইটো জীৱন কি? আপুনি দেউতা হয় নে? অন্তৰত চাইছে, চাউল খুজি আহিছে 4জন ল'ৰা। মানুহৰ জীৱন চাল্লা বুলি কৈছো আৰু বেছিকে নুসুধো। বেলেগৰ সংসাৰ, বেলেগৰ জীৱনত লৈ মই আৰু কালি নকৰো, তেওঁলোকৰ পাৰ্চনেল মেটাৰ। কিন্তু 4জন ল'ৰা আৰু দেউতা খুজি আহিছে এই গেলা ঘামত, বুজিছে? আপোনালোকে কয় মোৰ ল'ৰা, মোৰ ছোৱালী, বুজিছে? জীৱন চালা সেইবিলাকে। সেইকাৰণে কৈছো মানুহ ৰাক্ষস বুলি, বুজিছে? সেইকাৰণে কওঁ মানুহ ৰাক্ষস। আৰু বেছিকে নকওঁ। আৰু বিভিন্নজনে বহুত জানে, বহুত জ্ঞানী, বিভিন্নজনে কব এতিয়া, সেই কাৰোবাক মিয়া কব, কাৰোবাক কিবা কব, কাৰোবাক কিবা কব। এইবাৰ দুদিনীয়া জীৱনত মৰি পেলাই একো লৈ নাযাবা, এই সকলোখিনি ইয়াতে শেষ কৰিবা, ইয়াতে শেষ, মৰি যাবা, শেষ জীৱন, একো নাই। দুদিনীয়া জীৱনত মানুহ হিচাপে থাকক। আৰু সকলো ল'ৰা সন্তানকো কৈছো, পিতৃ মাতৃক শ্ৰদ্ধা মৰম, যাতে আপোনাক জন্ম দিছে এই ধৰিত্ৰী বুকুত এটা ধাৰে আছে বুলি ধৰি লওক পিতৃ মাতৃৰ ওপৰত। আপোনাৰ তাৰে সুন্দৰ ৰূপে যাতে পিতৃ মাতৃক সেৱা কৰক ভাই, এনেদৰে লাঞ্ছনা তাঞ্চনা, কাৰণ তেওঁ মানুহ হয়। গতিকে পিতৃ মাতৃক শ্ৰদ্ধাশীল গুৰু, পিতৃ মাতৃ গুৰুই মাত্ৰ নহয়, জীৱন হয় পিতৃ মাতৃ। বিশেষ নকওঁ, সকলো ধৰ্ম, সকলো জাতি ধৰ্ম মানুহৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, এইটো হ'ব পাৰে, কাৰণ মানৱ জীৱনৰ সভ্যতা তেনেধৰণৰ থাকে। গতিকে আজি এই বিশেষ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছো। ৰুদ্ৰ অসম বিভিন্নজনে বিভিন্ন কথা ক'ব, কিন্তু প্লিজ নক'ব কোনো জাতি, কোনো ধৰ্মক কোনোৱে অৱজ্ঞা নক'ব। সকলো নিজৰ ধৰ্মক মৰম কৰক। বেলেগে বেলেগ নিজৰ ধৰ্ম সকলো কাৰণে প্ৰিয় হয়। আৰু নিজৰ জাতিতে, প্ৰত্যেক জাতিতেই ভাল আৰু বেয়া থাকে। সকলোৰ পৰা আজি এই বিশেষ ভিডিঅ' আগবঢ়াইছো ৰুদ্ৰ অসম পেজৰ পৰা। জয় আহে অসম।